শ্ৰেষ্ঠ শিক্ষক অৱসৰপ্ৰাপ্ত দন্তেশ্বৰ বৰা ছাৰ, তেখেতকো আমি আমাৰ প্ৰশিক্ষা খণ্ডৰ তৰফৰ পৰা এখানি গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই লক্ষীদত্ত অনুৰোধ জনাইছোঁ। আৰু এই বিদ্যালয়ৰ
নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম ৰমেশ পেগু কলাগুৰু কোন বিষ্ণুপ্ৰসাদ ৰাভা ৰূপ কোঁৱৰ কোন জ্যোতিপ্ৰসাদ আগৰৱালা শংকৰদেৱৰ দেউতাকৰ নাম কি কুসুম ভূঞা শংকৰদেৱৰ মাকৰ নাম কি সত্যন্দা আইতাকৰ নাম কি খেৰগুটি এখন নাম ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল শংকৰদেৱ প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি জয়মতী জয়মতীৰ পুতেক দুজনৰ নাম কি লাই আচাৰ আকাৰ ইকাৰ নথকা কবিতাটো কোনে ৰচনা কৰিছিল শংকৰদেৱ দুষাৰিমান গাই দিয়াচোন কৰতল কমলা অমৃতল নাৰায়ণ নৱ যাব দহন গহন বন হয়ন জগতগুৰু কোন শংকৰদেৱ নামঘৰ কোনে প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱ আমাৰ জাতীয় বীৰজনৰ নাম কি লাচিত বৰফুকন প্ৰথম মহিলা শ্বহীদ কোন আছিল কনকলতা বৰুৱা ৰাষ্ট্ৰীয় ফুল পদুম ৰাষ্ট্ৰীয় ফল আম ৰাষ্ট্ৰীয় জন্তু বাঘ ৰাষ্ট্ৰীয় খেল পক্ষী ৰাষ্ট্ৰীয় চৰাই ময়ূৰ ৰাষ্ট্ৰীয় গছ বটগছ গছ ৰাষ্ট্ৰীয় প্ৰতীক অকুস্তম্ভ এশিঙীয়া গড় ক'ত পোৱা যায় কাজিৰঙা মোবাইল কোনে আৱিষ্কাৰ কৰিছিল মাৰ্টিন কপা পানীৰ অৱস্থা কেইটা তিনিটা কি কি দুটা জুলীয়া বাষ্প গ্ৰহ কেইটা নটা আমি কোন গ্ৰহত বাস কৰোঁ পৃথিৱী বিহু কেইটা তিনিটা কি কি মাঘ বিহু কাতি বিহু বহাগ বিহু সকলোতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি বৃহস্পতি আমাৰ জাতীয় উৎসৱ কি বিহু সতী সাধনী গিৰিয়েকৰ নাম কি আছিলে নীতিপাল সতী সাধনী কোন পৰ্বতৰ পৰা জাপ দিছিল চন্দনগিৰি ৰংঘৰ কাৰেংঘৰ ক'ত আছে শিৱসাগৰ জয়মতীক ক'ত শাস্তি দিছিল লেখাপথাৰ জয়মতীক কি গছত পাতি পিতৃ মাতৃয়ে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে মইনাসকলক বিদ্যালয়লৈ পঠিয়াই দিয়ে। সেই বিদ্যালয়টো যদি
শিক্ষক শিক্ষয়িত্ৰীয়ে এই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্তভাৱে শিক্ষাদান দিয়াত চেষ্টা নকৰে, তেনেহ'লে তেখেতলোকো দুখনীয় হ'ব। আৰু ইয়াৰ উপৰিও বিভাগীয় কৰ্মকৰ্তাসকলেও তেখেতলোকৰ যিখিনি দায়িত্ব দিয়ে, যিখিনি এই ছাত্ৰ ছাত্ৰী শিশুসকলৰ সুবিধাৰ বাবে যিখিনি বিষয়বস্তু তেখেতলোকক দায়িত্ব দিবৰ বাবে, সেই তেখেতলোকে নিদিলেও তেখেতলোকৰ নিশ্চয় দুখনীয় হ'ব বুলি মই ভাবোঁ। এই আটাইখিনি সকলোৰে লগত একত্ৰিত হ'লেহে আমাৰ মইনাসকল নিশ্চয় আগবাঢ়ি যাব। বতাহ জাকে টোপনিয়ানে ধুনীয়া যেতিয়া বতাহ মাৰি নহয় লাহে লাহে একদম টোপনি আহিলে হা টোপনিত লাল কাল একদম একেবাৰে টোপনি গৈছে দে এনেকে এনেকে শুই আছে টোপনিত লাল কাল ক'ব নোৱাৰে টোপনিত লাল কাল সিংহ ৰজা ওলাই আহিল নিগনি কৰবাৰ পৰা সিংহ একদম নিগনিটো এনেকে ওলাই আহিলে আৰু দেই সিংহৰ পিঠিত নিগনি একদম গাতে উঠি থাকি দেই সিংহৰ পিঠিত নিগনি নাচি বাগি ভাঙি দিলে সিংহৰ কেঁচা টোপনি একদম সিংহৰ যেতিয়া কেঁচা টোপনি ভাঙি দিলে সিংহটো বিৰাট খং উঠিছে কৈছে ইমান দুষ্ট তই ভেৰ নিগনি কিয় ভাঙিলি মোৰ কেঁচা টোপনি ভয়তে নিগনিয়ে নিগনিটো বৰ ভয় লাগিছে দেই একদম এনেকে কবি ভয়তে নিগনিয়ে কয় কপি কপি ক্ষমা কৰা মহাৰাজ কৰো মিনতি মোৰ দৰে সামান্যৰ দুখ নধৰিব বিপদৰ সময়ত সহায় পাব অট্টহাস্য কৰি সিংহ ৰাজে সিংহ একদম এনেকে কৈছে অট্টহাস্য কৰি সিংহ ৰাজে একদম হা 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 হা